66 স্কুলে পোৱা নাই আমাৰ স্কুল আছে বাক্সাত আছে 120 স্কুল শ্বৰ্টফল তাৰপিছত চিৰাঙত আছে প্ৰায় 15 আৰু ওদালগুৰিত আছে 70 স্কুল মানে পইচাটো আছে অলপ আছে কিন্তু শ্বৰ্টফল আছে মানে যিমানখিনি এমপ্লয়ি আছে সেইটো কাৰণে নুজুৰে আৰু যোৱা ফেব্ৰুৱাৰী 18 তাৰিখৰ পৰা এই ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ কাৰণে শ্বৰ্টফল আছে সেইটোৰ কাৰণে আমি BTC ডাইৰেক্টৰ অফিচত দৌৰি আছিলোঁ এই শ্বৰ্টফলটো কিভাৱে মেকআপ লোৱা যায় সেইটোৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু এইটো লাগি আমি কি ক'লোঁ চৰকাৰে 18 মাৰ্চত বিলৰ কাৰণে শেষ সীমা ধাৰ্য কৰিছে আমি তাৰপিছত শ্বৰ্টফল কেনেকৈ কৰি মেকআপ ল'ব লাগিব সেইটোৰ বিষয়ে আলোচনা কৰাত হৈ যাব আপোনালোকৰ পাই যাব একো চিন্তা কৰিব নালাগে বুলি কৈছে কিন্তু যোৱাকালিলৈকে এটা আমি আশা ৰাখা পাম নেকি বুলি কিন্তু যোৱাকালি যোৱাতে গম পালোঁ যে আমাৰ ফেব্ৰুৱাৰী মাহটো আমাৰ দৰমহা নহ'ব মানে এনেকুৱা নহয় যে গোটেই শিক্ষক সমাজৰ দৰমহা নহ'ব ছেকেণ্ডাৰী লেভেলত আমাৰ টোটেল আমাৰ BTAD 4টা ডিষ্ট্ৰিক্ট মিলি প্ৰায় 7 কোটি টকা শ্বৰ্টফল আছে 7 কৰোৰ আৰু সেইটো কিবা কৰি মেকআপ ল'বৰ কাৰণে ব্যৱস্থা BTC চৰকাৰে মানে BTR চৰকাৰে কৰিছিল কিন্তু সেইটো বস্তু নহ'ব বুলি কালি ডিক্লেয়াৰ দিয়াত আমি এতিয়া বাধ্য হৈ আপোনালোকৰ আগত আমাৰ বস্তুটো জনাই আছোঁ সেইকাৰণে ফেব্ৰুৱাৰী মাহটো এনেকুৱা মাহ ফাইনেন্সিয়েল ইয়াৰ ফেব্ৰুৱাৰীত যদি বেতনটো গুচি যায় তেতিয়াহ'লে এই ফেব্ৰুৱাৰীৰ দৰমহাটো কিন্তু পাবৰ কাৰণে আমি বহুত যুদ্ধ কৰিব লাগিব কাৰণ নতুন ফাইনেন্সিয়েল ইয়াৰত আমাৰ এই ফেব্ৰুৱাৰী মাহ এতিয়া কৈ আছে যে আপোনালোকে পাই যাব ফেব্ৰুৱাৰী আৰু মাৰ্চৰ দৰমহাটো এপ্ৰিলত পাই যাব বুলি কয় কিন্তু ইমান সহজ নহয় কাৰণ আজিৰ পৰা 15-16 বছৰ আগত এনেকুৱা এটা কেছ হৈছিল তেতিয়া আমি ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ কাৰণে প্ৰায় 1-1.5 বছৰ পিছতহে আমি কিবা ফাণ্ড কৰি আমি যুদ্ধ কৰি পাইছিলোঁ গতিকে এতিয়া আমি বাৰে কোৱাৰ সত্ত্বেও আমি একমাহ দৌৰা আমি সংগঠনৰ ছাইডৰ পৰা আমি একমাহ দৌৰিলোঁ এই বস্তুটো কিভাৱে মেকআপ কৰা যায় বুলি কিন্তু তাৰ পিছতো যদি আমি বস্তুটো নাপাওঁ আমি প্ৰাপ্যখিনি আমাৰ প্ৰাপ্য আমি বেলেগ একো খোজা নাই আমাৰ প্ৰাপ্য দৰমহাহে আমাৰ প্ৰাপ্য আৰু এই মাহটো হ'ল আপোনালোকৰ ইনকাম টেক্স দিয়া মাহ এতিয়া মোৰ এই ক্ষেত্ৰত মই অলৰেডি 50,000 টকা ইনকাম টেক্স দিলোঁ কিন্তু বেতন মোৰ হোৱা নাই ইনকাম টেক্সটো দিব লাগিব ইনকাম টেক্সটোতো ইহঁতে আমাক নেৰে গতিকে এই সিচুৱেশ্যনত যদি ফেব্ৰুৱাৰী মাহ দৰমহাটো আমি নাপাওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা অৱস্থা হ'ব পাৰে এইটো এতিয়া চৰকাৰক আমি কোৱাৰ পিছতো আমি ওপৰ মহলত আমাৰ অফিচাৰবিলাকক গোটেই বস্তু কৈছোঁ আমি আমাৰ চিফ ছাৰৰ কাণতো বস্তুটো গৈছে আমাৰ WBD মিনিষ্টাৰ তেওঁৰ কাণতো বস্তুটো গৈছে যিফালে আমি কৰিব লাগে সকলোফালে আমি বস্তুটো কৈছিলোঁ তথাপিও আমি আজি ডিপ্ৰাইভ হ'ব লগা হৈছে কাৰণ 851 টেট কোৱালিফাইড শিক্ষকবিলাকক আমাক নিযুক্তি দিছিল আগষ্ট মাহত তাৰপিছত এটা অৰ্ডাৰ কৰিছিল যে তেখেতসকলৰ দৰমহাটো আমাৰ যোনটো চেংচন থাকে তাৰ পৰা এডজাষ্ট কৰি 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰি দিছিল 6 মাহৰ দৰমহাটো আমাৰ পৰা সিহঁতক আমি দিব লগা হৈছে যেতিয়াই দিব লগা হৈছে তেতিয়াহ'লে আমাৰ এটা লিমিট টকাটো থাকে সেইকাৰণে শ্বৰ্টফল হৈছে আকৌ এটা নটিফিকেশ্যন হৈছে কি 6 মাহৰ পিছত আকৌ এক্সটেনশ্যন কৰিছে 6 মাহৰ কাৰণে আমাৰ পইচাই নাই আকৌ এক্সটেনশ্যন কৰি দিছে তথাপিতো বাজেটৰ কথা আছে বাজেটটোতো তেখেতসকলৰ বাজেটেই হোৱা নাই